কালি গৰম দিনত বেছি তেলৰ পিঠা খোৱা নাযায় বাৰু কাৰণ গেছ হয় সেইকাৰণে মই ভাবিলোঁ এই পিঠাকে বনাই দেখুৱাওঁ আপোনালোকক চাওক কিমান যে সফট হৈছে আৰু এই পিঠাটো চাগে সবে বনাই খাইছে ন চিতৈ পিঠা আৰু আপোনালোকৰ মানে কি পিঠা বুলি কয় কমেন্ট কৰি জনাবচোন নামটো চাওক কিমান যে সফট হৈছে আৰু মই একো বেকিং সোডা পাউডাৰ একো দিয়া নাই তথাপিও চাওক ইমান যে তুলতুলীয়া হৈছে তাৰ কাৰণে মই ফক চাউল লৈ লৈছোঁ ফক চাউল বুলি একো কথা নাই আপুনি যিকোনো চাউল ল'ব পাৰে ঘৰৰ চাউল ল'ব পাৰে এইখিনি মোৰ তাতে আছিল ফক চাউলখিনি সেইকাৰণে মই এইখিনি লৈ কিনে ভালদৰে ধুই লৈছোঁ আৰু ৰাতিখিনি পুৰা তিয়াই ৰাখি থৈছিলোঁ এতিয়া মই ধুনীয়াকৈ উঠাই লৈছোঁ আৰু তাৰপিছত এইখিনি আমি মিক্সিত পুৰা গুড়ি কৰি ল'ম চাওক চাউলখিনি যে কিমান ফুলফুলীয়া হৈছে ন মানে বগা বগা হৈছে আৰু ইয়াতে মই মিক্সিত দি কিনে অলপ পানী দিছোঁ দি কিনে ধুনীয়াকৈ এনেকৈ পেষ্ট বনাই লৈছোঁ চাওক এনেদৰে আৰু মই অলপকৈ পুৰা মানে গুড়ি কৰি লৈছোঁ গুড়ি কৰি লোৱাৰ পিছত এইখিনি মই ধুনীয়াকৈ বাটিত এতিয়া মই লৈ লৈছোঁ আৰু পেষ্টখিনি যে বেছি পাতল হ'ব নালাগে বেছি ডাঠ হ'ব নালাগে মই নিমখ দি কিনে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ লৈ কিনে আৰু মই এইটো মাটিৰ বৰ্তনত বনাম আজি আপোনালোকে তাৱাতো বনাব পাৰে কিন্তু তাৱাত ইমান ভাল নালাগে বাৰু কিন্তু তাৱাতো হৈ যায় ধুনীয়াকৈ মই কিন্তু মাটিৰ বৰ্তনতে বনাইছোঁ এইটো আমাৰ ইপিনে খলা বুলি কয় আপোনালোকে কি বুলি কয় কমেন্ট কৰি জনাব হা খলাখনতে মই ধুনীয়াকৈ এক হাতা দি দিছোঁ দি কিনে আৰু ইয়াৰ এটা ঢাকনো আছে মাটিৰে সেইখিনি দি মই ঢাকি দিছোঁ আৰু চাৰিওপিনে মই পানী ছটিয়াই দিছোঁ চাব পাৰে আৰু চাওক পুৰা ধুনীয়াকৈ আমাৰ পিঠাখিনি যে ফুলি উঠিছে চাওক কিমান ধুনীয়াকৈ পিঠাখিনি ফুলি উঠিছে আপোনালোকে এনেদৰে বনাব পাৰে বহুত টেষ্টি লাগে খাই কিনে আৰু গৰম দিনত যে এনেকুৱা পিঠা খোৱাটো বহুত প্ৰয়োজন আৰু কাৰণ আমাৰ পেটটো ঠাণ্ডা থাকে বেছি তেলৰ বস্তু খোৱা ভাল নহয় যেহেতু এনেকুৱা পিঠা বনাই খাবচোন কিমান যে টেষ্টি লাগে খাই কিনে চাহৰ সৈতে গাখীৰৰ দি কিনেও খাব পাৰে চাওক ইমান যে তুলতুলীয়া হৈছে নহয় একো দিব নালাগে ইয়াতে বেকিং সোডা পাউডাৰ আজিকালি গৰম দিন ন ধুনীয়াকৈ ৰাতিতে যদি আপোনালোকে মানে পিচি থৈ দিয়ে ন ধুনীয়াকৈ এনেকৈ সফট হ'ব তেনে পিঠাটো চাই কিনে কেনে পালে কমেন্ট কৰি জনাব ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ যদি আপোনালোকে নতুন আহিছে তেতিয়াহলে ফলো কৰি দিব চাওক পিঠাটো ইমান টেষ্টি লাগে খাই কিনে কোনে কোনে খাইছে বাৰু কমেন্ট কৰি জনাবচোন আৰু আমাৰ ইপিনেটো চিতৈ পিঠা বুলিও কয় তেন্তে আজিলৈ আহিছোঁ ভিডিঅটো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ